হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল ডিম্পি দাস বৰপেটীয়া ছোৱালী। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আৰু আজি 26 এপ্ৰিল আৰু এতিয়া ৰাতি 8:30 বাজিছে আৰু আমি এতিয়া ঘৰৰ পৰা আহিছোঁ বৰপেটাৰ মিউনিচিপালিটি খেলপথাৰত জুবিন দাৰ ফাংচন চাবলৈ। আজি জুবিন দা আহিব, এতিয়ালৈকে আহি পোৱা নাই, আহিব। আৰু আমি অলপ সোনকালে আহিলোঁ যিহেতু ঘৰটো দূৰত হয় অকণমান। তো এতিয়া আমি আহি পালোঁ মিউনিচিপালিটি খেলপথাৰ আৰু এতিয়া কিবাকিবি প্ৰগ্ৰাম চলি আছে আৰু আমি অকণমান পিছত জুবিন দাৰ ফাংচন উপভোগ কৰিম আৰু আপোনালোককো দেখুৱাম, তেতিয়াহ'লে চাই থাকক। আৰু আজি বতৰটো বহুত বেছি বেয়া আৰু নাজানো কি হয় অকণমান পিছলৈকে। এতিয়ালৈকে বাৰু বৰষুণ অহা নাই আৰু আমি টেবুলৰ কেইখনমান চেয়াৰ পাৰি ল'লোঁ, ধুনীয়াকৈ বহি ল'লোঁ আমি যিকেইজনে আহিছিলোঁ। আৰু এয়া চাওক, মানুহবোৰে ৰাস্তাৰ পিনে চাই আছে। একচুৱেলি জুবিন দা আহিছে বোলে, কিমান দূৰ সত্য নাজানো, মই কিন্তু দেখা নাপালোঁ। চবেই সেইপিনে চাই আছে। সেয়াই আৰু অকণমান পিছত ষ্টাৰ্ট হ'ব, নিশ্চয় আহিছে চাগে। চাওক, জুবিন দাৰ অনুৰাগী এতিয়া একদম ফুল হৈ গ'ল ফিল্ডখন। আমি আহোঁতে ইমান নাছিল মানুহ আৰু এতিয়া একদম ফুল, ঠাই নাই আৰু। কিবাকৈ যে চেয়াৰ কেইখন পাইছোঁ, ভাগ্য। ঠিক আছে, চাই থাকক, দেখুৱাই থাকিম। এতিয়া কিবাকিবি প্ৰগ্ৰাম চলি আছে আৰু জুবিন দা আহি ইতিমধ্যে উপস্থিত হৈছে আৰু এই প্ৰগ্ৰামটো শেষ হোৱাৰ পিছত জুবিন দাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব। আৰু আমি বহুত বেছি এক্সাইটেড হয়, কাৰণ মই জীৱনত দ্বিতীয়বাৰৰ বাবে জুবিন দাৰ প্ৰগ্ৰাম চাব ৰৈ আছোঁ। এবাৰ চাইছিলোঁ একদম সৰু থাকোঁতে আৰু এইটো ছেকেণ্ড টাইম হয়। সঁচাকৈ বহুত বেছি এক্সাইটেড হয় আৰু এবাৰ বা দুবাৰ চোৱালৈ কোনো কথা নাই, জুবিন দাৰ প্ৰগ্ৰাম বাৰে বাৰে চালেও হেঁপাহ নপলায়। আমি তেনেকৈ সুবিধা পোৱা নাই কাৰণে চাব পৰা নাই আৰু এইবাৰ একদম এক্সাইটেড হৈ আহিছোঁ ঘৰৰ পৰা। তো চাম আৰু আপোনালোকেও চাই থাকক, আপোনালোককো দেখুৱাই থাকিম তেওঁৰ প্ৰগ্ৰাম যিখিনি পাৰোঁ, আৰু চাই থাকক। আৰু ভিডিঅ'টো ভাল লাগিলে পিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব। আৰু কোনোবা নতুন কোনোবাই চাই আছে যদি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আমি সকলোৱে মিলি এতিয়া জুবিনৰ গীত শৃংখলাবদ্ধভাৱে শান্তিপূৰ্ণভাৱে ধন্যবাদ।
চব ঠিকে ঠাকে চলি আছিল আৰু আমি ধুনীয়াকৈ তেওঁৰ প্ৰগ্ৰাম উপভোগ কৰি আছিলোঁ। আৰু এনেতেই হৈ গ'ল এটা ঘটনা, মানে আহি গ'ল ধাৰাসাৰ বৰষুণ। আৰু তাৰপিছত আমাৰ অৱস্থা চাবলৈ কেনেকুৱা হৈছে মই আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে চাই থাকক। এতিয়ালৈকে চবখিনি ঠিকেই আছিল, যদিও বৰষুণ আহিছিল, কিছু কণ্ট্ৰলত আছিল। কিন্তু এতিয়া অৱস্থা চাওক, আমি একদম চেয়াৰ টিয়াৰ উঠাই বাহিৰৰ পিনে দলিয়াই দিলোঁ। তাৰ পিছতো একদম বাহিৰত থকা মানুহবোৰে হেঁচি ঠেলি অৱস্থা একেবাৰে বেয়া কৰি দিছে। যদি সঁচাকৈ কোনোবা বেমাৰী মানুহ হ'ল হয়, মানে বাচি থকাটো অসম্ভৱ। ইমান হেঁচিছে বাহিৰৰ পৰা মানুহখিনিয়ে, মানে কি ক'ম আৰু। এই দেখিছে নহয় চেয়াৰবিলাক, আমি বহি থকা চেয়াৰবিলাক বাহিৰৰ পিনে এনেদৰে দাঙি দাঙি উলিয়াই দিছোঁ বাহিৰত। মানে ইয়াত চেয়াৰ থকা ঠাই নাই আৰু, চেয়াৰ বহুৱা একদম জেগা নোহোৱা হৈ গৈছে। মানে মানুহে এনেকেই হেঁচিছে, মানে আচলতে এনেকুৱা হ'ব নালাগে। যদিও প্ৰশাসন আছে, মানে কোনো কণ্ট্ৰল নাই। মানে বৰষুণ আহিছে সঁচা কথা, কিন্তু এনেকৈ ছোৱালীৰ পিনে একদম বাহিৰৰ মানুহে হেঁচি ঠেলি আহিলে ভাল নালাগে। এইটো আচলতে কণ্ট্ৰলত থাকিব লাগে। যি কি নহওক, কিন্তু তেখেতৰ প্ৰগ্ৰাম বহুত বেছি ভাল হৈছে। তেওঁ ধুনীয়াকৈ প্ৰগ্ৰাম কৰিছে, বহুত ভাল লাগিছে তেওঁৰ প্ৰগ্ৰাম চাই। কিন্তু সঁচাকৈ আমাৰ লোকেল মানুহখিনিৰ কাৰণে এটা বেয়া লগা বিষয়। এনেকুৱা হ'ব নালাগে। আৰু কিছুমান ল'ৰাই কি কৰিছে, চেয়াৰবিলাক ইচ্ছা কৰি কৰি ভাঙি আছে। কি ক'ম আৰু, মানে ক'ব ভাল নালাগে। সেইটোৱে আৰু, এতিয়া বৰষুণ যিহেতু আহি গ'ল, আমি কেইটামান গান চাই এতিয়া ঘৰলৈকে যাম। কাৰণ ইয়াত যিহেতু বহা ঠাই নাই, এইপিনে বৰষুণ, গতিকে বাই বাই এতিয়ালৈকে।